আহক আজি আমি ইণ্ডিয়াৰ এয়াৰ ডিফেন্স চিষ্টেমৰ কথা পাতিম। এয়াৰ ডিফেন্স চিষ্টেম কি হয়, কেনেকৈ কাম কৰে, কিহৰ বাবে ইউজ কৰা হয়, সকলোবোৰ ইনফৰমেশ্যন আজি এই ভিডিঅ'টো শ্বেয়াৰ কৰিম। আৰু তাৰ আগতে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। কিবা থাকিলে কমেণ্ট কৰিব, ভাল লাগিলে লাইক কৰি শ্বেয়াৰ কৰিব, আৰু আগন্তুক দিনত মোৰ ভিডিঅ' চাবলৈ বেল আইকনত ক্লিক কৰি দিব। নমস্কাৰ, স্বাগতম জনাইছোঁ অসমৰ একমাত্ৰ চেনেল ইণ্ডিয়া ডিফেন্স আছামিছলৈ। এয়াৰ ডিফেন্স চিষ্টেম এখন সক্ৰিয় যুদ্ধত শত্ৰুৰ ফাইটাৰ, এয়াৰক্ৰাফ্ট, মিছাইল, ড্ৰোন আদিক ধ্বংস কৰিবলৈ বনোৱা হয়। মানে এটা ছিষ্টেমৰ ৰাডাৰ বিভিন্ন ৰেঞ্জৰ মিছাইল ইয়াত লাগি থাকে। ধৰক ভাৰতৰ সীমাত 1000 কিলোমিটাৰ পূৰ্বে বা ভাৰতৰ মিলিটাৰী বেজক শত্ৰুৰ আকস্মিক এটেকৰ পৰা বচাবলৈ এয়াৰ ডিফেন্স ছিষ্টেম জৰুৰী হৈ পৰে। ইয়াৰ নিজৰ এটা ৰেঞ্জ থাকে আৰু তাৰ বিনিময়ত প্ৰত্যেকটো ৰেঞ্জতে এয়াৰ ডিফেন্স ছিষ্টেমেৰে ভাৰতক সুৰক্ষা প্ৰদান কৰা হয়। আৰু এই সুৰক্ষাৰ বাবে অত্যাধিক মাত্ৰাত ভাৰতে ৱৰ্ল্ডৰ বেষ্ট ৰাছিয়াৰ S-400 এয়াৰ ডিফেন্স ছিষ্টেমো অৰ্ডাৰ কৰিছিল, যাৰ নেকি এটা ছিষ্টেম কিছু পূৰ্বে ভাৰত আহি পাইছে। আৰু এই S-400ৰ বিষয়ে আন এটা ভিডিঅ'ত মই ভালদৰে বহলাই ক'ম। বৰ্তমান সময়ত ভাৰতৰ মিলিটাৰী ফ'ৰ্চৰ দ্বাৰা ইউজ কৰা হয় 14টা এয়াৰ ডিফেন্স ছিষ্টেমৰ বিষয়ে আজি আলোচনা কৰিম। পোনপ্ৰথমে আকাশ ছাৰ্ফেচ টু এয়াৰ মিছাইল ছিষ্টেম হয়, মিডিয়াম ৰেঞ্জৰ মোবাইল এয়াৰ ডিফেন্স ছিষ্টেম হয়, আৰু ইয়াক বনাইছিল ভাৰতৰ DRDO ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যনৰ দ্বাৰা। ইয়াক ইণ্ডিয়ান আৰ্মি আৰু এয়াৰফ'ৰ্চ দুয়ো সৈন্য বাহিনীতে ইউজ কৰা হয়। ইয়াৰ স্পীড মেক 3.5 মানে 4000 km/h। ইয়াৰ ৰেঞ্জ 40 কিলোমিটাৰ হয়, আৰু এই মিছাইলটো ৰাজেন্দ্ৰ নামৰ ৰাডাৰ গাইডেন্সৰ দ্বাৰা প্ৰায় 80 কিলোমিটাৰ ৰেঞ্জলৈকে টাৰ্গেটক ট্ৰেক কৰাত সামৰ্থ্য হয়। 2 নম্বৰটো হৈছে 2K12 কাপ মিডিয়াম ৰেঞ্জ ছাৰ্ফেচ টু এয়াৰ মিছাইল, ৰাছিয়ান অৰিজিন হয় আৰু 24 কিলোমিটাৰ ৰেঞ্জৰ হয়। 3 নম্বৰত আছে S-125 পিচৰা, ছেম ৰাছিয়ান অৰিজিন, শ্বৰ্ট ৰেঞ্জ 3.5 to 35 কিলোমিটাৰ ৰেঞ্জলৈকে এটেক কৰিব পাৰিব। 4 নম্বৰত আছে ৰাছিয়ান অৰিজিন SA-5 S-200 লং ৰেঞ্জ মিডিয়াম টু হাই এল্টিটিউড ছাৰ্ফেচ টু এয়াৰ মিছাইল ছিষ্টেম হয় আৰু 150 পৰা 300 কিলোমিটাৰ ৰেঞ্জৰ টাৰ্গেটক এটেক কৰিব পাৰিব। 5 নম্বৰত আছে 9K-33 OSA AKM হাইলি মোবাইল ল' এল্টিটিউড শ্বৰ্ট ৰেঞ্জ ৰাছিয়ান অৰিজিন, আৰু ইয়াক মাউণ্ট কৰা হৈছে 6x6 MPV ভেহিকেলৰ ওপৰত, আৰু ইয়াৰ নিজৰ ৰাডাৰ MPV ভেহিকেলতে লাগি থাকে। ইয়াৰ ৰেঞ্জ 15 কিলোমিটাৰ হয় আৰু প্ৰায় 3672 km/h গতিবেগ কৰিব পাৰে। 6 নম্বৰত আছে ষ্ট্ৰেলা 10M3 হাইলি মোবাইল শ্বৰ্ট ৰেঞ্জ ল' এল্টিটিউড 0.8 পৰা 5 কিলোমিটাৰ ৰেঞ্জৰ হয়। 7 নম্বৰত আছে 9K-22 টাঙুস্কা, এটা পপুলাৰ ছিষ্টেম হয়। ইয়াত 10 কিলোমিটাৰ দূৰত্ব টাৰ্গেটক এংগেজ কৰিবলৈ ডুৱেল কেনন গানছ লাগি থাকে, আৰু যাৰ দ্বাৰা প্ৰায় 4000 পৰা 5000 ৰাউণ্ড গুলী বৰ্ষণ কৰি শত্ৰুক ধাৰাসাৰ কৰিব পাৰিব। আৰু 8 নম্বৰত আছে ZSU চিল্কা, এখন লাইট আৰ্মড ছেল্ফ প্ৰপেল এণ্টি এয়াৰক্ৰাফ্ট গান, য'ত 4টা অটো কেননছ 2000 ৰাউণ্ড পাৰ মিনিটত গুলী বৰ্ষণ কৰাত সামৰ্থ্য হয়। 9 নম্বৰত আছে ষ্টিংগাৰ, আমেৰিকান মেড মেন পৰ্টেবল ছিষ্টেম হয়, আৰু ইয়াক ইণ্টিগ্ৰেট হোমিং ছাৰ্ফেচ টু এয়াৰ মিছাইলৰ দ্বাৰা ইউজ কৰা হয়। ইয়াৰ ৰেঞ্জ 4.8 কিলোমিটাৰ হয়। আৰু 10 নম্বৰত আছে ৰাছিয়ান অৰিজিন 9K-38 ইগলা 2300 স্পীডেৰে 5.2 কিলোমিটাৰ ৰেঞ্জলৈকে এটেক কৰিব পৰা যায়। 11 নম্বৰত আছে বাৰাক 8, ভাৰত আৰু ইজৰাইলৰ দ্বাৰা বনোৱা লং ৰেঞ্জৰ ছাৰ্ফেচ টু এয়াৰ মিছাইলৰ ছিষ্টেম হয়। পৰাপক্ষত ইয়াৰ দ্বাৰা যিবোৰ ক্ৰুজ মিছাইল হয় ইহঁতক ইণ্টাৰচেপ্ট কৰিব পাৰি। ইয়াৰ নেভেল আৰু লেণ্ড মানে মাটি আৰু পানী দুয়োটাৰে পৰা ইয়াক এটেক কৰিব পৰা যায়। ইয়াৰ স্পীড 2400 km/h 0.5 পৰা 100 কিলোমিটাৰ ৰেঞ্জলৈকে আক্ৰমণ কৰিব পাৰিব। 12 নম্বৰত আছে স্পাইডাৰ, শ্বৰ্ট আৰু মিডিয়াম ৰেঞ্জ ইজৰাইলী ছিষ্টেম হয়। 4900 km/h স্পীডেৰে 20 পৰা 50 কিলোমিটাৰ দূৰত্ব টাৰ্গেটক ধ্বংস কৰিব পাৰিব। ইয়াত 2 ধৰণৰ মিছাইল, য'ত পাইথন 5 আৰু ডাৰ্বি মিছাইলৰ দৰে স্পেচিয়েল মিছাইল ইয়াত ইউজ কৰা হয়, আৰু ইয়াৰ বিষয়ে বেলেগ ভিডিঅ'ত ইনফৰমেশ্যন শ্বেয়াৰ কৰিম। 13 নম্বৰত আছে পৃথ্বী মানে প্ৰদ্যম, ভাৰতে ইণ্ডিজিনিয়াছলি ডেভেলপ কৰা বেলেষ্টিক মিছাইল প্ৰগ্ৰামৰ অন্তৰ্গত 300 পৰা 2000 কিলোমিটাৰ ভিতৰত অহা শত্ৰুৰ বেলেষ্টিক মিছাইলক ইণ্টাৰচেপ্ট কৰিব পাৰিব, আৰু ইয়াৰ স্পীড 6000 km/hতকৈ বেছি হয়। 14 নম্বৰত আছে AAD ছিষ্টেম, এডভান্স এয়াৰ ডিফেন্স ছিষ্টেম। এই মিছাইলটোত ভাৰতৰ ইণ্ডিজিনিয়াছ বেলেষ্টিক মিছাইল প্ৰগ্ৰামত অন্তৰ্গত 30 কিলোমিটাৰ ৰেঞ্জৰ এটমস্ফিয়াৰত সকলোতকৈ ওচৰত আহি পোৱা শত্ৰুৰ মিছাইলক ধ্বংস কৰাত সামৰ্থ্য হয়। চ' আপোনালোকে বুজি পাইছে যে ভাৰতত বহুত ধৰণৰ এয়াৰ ডিফেন্স ছিষ্টেম আছে, লগতে আৰু বহুতো এয়াৰ ডিফেন্স ছিষ্টেম ভাৰতে স্বদেশীভাৱেও বনোৱা হয়।
যাতে বাহিৰৰ দেশৰ পৰা পৰ্যাপ্ত মাত্ৰাতহে ইম্পৰ্ট কৰিবলগীয়া হয়। চ' ইয়াতে ভিডিঅ'টো সামৰণি মাৰি কিনে আগন্তুক ভিডিঅ'ৰ কাৰণে আপোনালোকক আকৌ এবাৰ লগ পাম। চ' কিবা থাকিলে কমেণ্ট কৰি জনাব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।